নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক দেখুৱাম কেনেকুৱাকৈ Amazon প্ৰাইমৰ ভিডিঅ' বিলাক আৰু IPL তাৰপাছত Hotstar Premiumৰ ভিডিঅ' এইবিলাক সব ইয়াতে ফ্ৰীত চাব পাৰিব তাৰ বাবে ভিডিঅ'টো ভালদৰে চাই থাকিব সম্পূৰ্ণকৈ তো এতিয়া মই মোবাইল স্ক্ৰিনত দেখাই আছো আপোনাক কি কৰিব লাগে প্ৰথমতে আপুনি আপোনাৰ যিকোনো এটা ব্ৰাউজাৰ খুলি ইয়াতে সাৰ্চ কৰি দিয়ক ESOP স্পেস টিভি টপ টিভি সাৰ্চ কৰি দি ইয়াতে প্ৰথম যোনটো লিংক পাব এই লিংকটোত ক্লিক কৰি দিব যদি এপটোৰ লিংক লাগে মই দি দিম বাৰু তলত ডেসক্ৰিপচনত তো ইয়াতে তলৰ ফালে টানিব ইয়াতে ডাউনলোড নাও অপচন পাব ডাউনলোড নাওত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে নতুন পেজ এটা আকৌ খুলি যাব ইয়াতে আকৌ ডাউনলোড বুলি থাকিব এটো ডাউনলোডত আকৌ এবাৰ ক্লিক কৰি দিয়ক তাৰ পাছত 10 সেকেন্ড ওয়েট কৰি লওক 10 সেকেন্ড ওয়েট কৰাৰ পাছত এটো ডাউনলোড আহি যাব অটোমেটিক্যালি এটো দেখিছে এতিয়া আছে ডাউনলোড নাও ইয়াতে ক্লিক কৰি দিলে হল ডাউনলোড নাওত ক্লিক কৰি দিলে এখন এড আহি যাব পাৰে এডখন আপুনি কাটি দিব দিয়াৰ লগে লগে ইয়াতে ডাউনলোড হৈ যাব ওকে কৰি ডাউনলোড কৰি দিলে হল সব ডাউনলোডিং হৈ আছে আপুনি ইয়াতে ক্ৰোমত ডাউনলোডত গৈ পেলাই চেক কৰি চাব পাৰে ডাউনলোড হৈ আছে নে নাই দেখিছে ডাউনলোড হৈ আছে তো এটো ডাউনলোড হৈ লওক তাৰ পাছত ইনষ্টল কৰি মই দেখাই আছো আপোনাক কেনেকুৱাকৈ ক'ত কি কৰিব লাগে তো এটো ডাউনলোড হৈ গল মই ইয়াতে ক্লিক কৰি দিলো ডাউনলোড অপচনটোত ইয়াতে যদি আননোন সোর্স অফ থাকে দিলে এটো অন কৰি দিব দিয়াৰ পাছত এটো ইনষ্টল কৰি দিলে হল ইনষ্টলত ক্লিক কৰি তো এটা ইনষ্টল হৈ গল এইটো এতিয়া ওপেন কৰি দিয়ক ওপেন কৰি দিয়াৰ লগে লগে ফাৰ্স্ট টাইমৰ কাৰণে আপোনাৰ সন্মুখত এপটো খুলি যাব ইয়াতে ওকে কৰি গুছি দিয়ক ইয়াতে দেখিছে এতিয়া স্পৰ্টছৰ অপচন দেখিছে এইটো প্ৰথমতে স্পৰ্টছৰ তাতে ক্লিক কৰি দিয়ক যদি IPL চাব বিচাৰে এতিয়া দিয়াৰ লগে লগে আপোনাৰ বহুত কেইটা দেখাইছে ইয়াতে আপুনি যি ল্যাঙ্গুৱেজতে চাব বিচাৰে হেটো ল্যাঙ্গুৱেজ সিলেক্ট কৰিলে হল মই হিন্দীটোতে সিলেক্ট কৰি দিলো বাৰু হিন্দীত সিলেক্ট কৰি দিয়াৰ লগে লগে অকমান ওয়েট কৰিব লাগিব এটো আহি আছে ইন্টাৰনেট স্পীডৰ লগত ডিপেন্ড কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱাকৈ আপোনাৰ এড আহি যাব পাৰে অকমান এডটো আপুনি 10 সেকেন্ড মানৰ এড এটো অকমান চাই ললে হল অটোমেটিক্যালি গুছি যাব এটা আপুনি কাটি দিব পাৰিব অকমান পিছত এটো দেখিছে কাটাৰ অপচন আহি গৈছে এটো জাস্ট পুৰণ চেনেলত ক্লিক কৰি দিলে হল তাৰ পাছত ইয়াতে প্লেট ক্লিক কৰি দিব প্লেট ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ দেখিছে IPL আৰম্ভ হৈ আছে এটো মানে মই ৰাতি ৰেকৰ্ডিং কৰিছো যাতে আপোনালোকে মানে গম পায় আৰু যে এটো ফেক নহয় এটো IPL টো ডাইৰেক্ট চলি আছে তো গমে পাইছে এটো IPL চলি আছে আপোনালোকে এনেকুৱাকৈ IPL চাব পাৰিব যদি IPL না চাই যদি কিবা বেলেগ চাব বিচাৰে তেতিয়াহলে মুভি বা লাইভ টিভি এটো লাইভ টিভি আছে মুভি ক্লিক কৰিলে মুভি বিলাক চাব পাৰিব এতিয়া মই ইয়াত মুভি ক্লিক কৰি যিকোনো এখন মুভি সাৰ্চ কৰি চাও মই এই খুমকেটোখন বাৰু সাৰ্চ কৰি চাও আছে নে নাই লিখি পেলাই ইয়াতে সাৰ্চ কৰি দিলো ইয়া দেখিছে বহুত কেখন আহি গৈছে ইয়াতে যোনখনতে ইচ্ছা সেইখনতে চাব পাৰিব ইয়াতে আপুনি ক্লিক কৰি পেলাই কিছুমান লিংকত কাম নকৰে কেতিয়াবা বেক এখন বেলেগত চালে হল ইয়া দেখিছে ZEE5 ৰ ইয়াতে হেৰিটো লগটোত ক্লিক কৰি দিলে ZEE5 ৰ যিমান বিলাক সিৰিজ আছে বা সিনেমা আছে এইবিলাক দেখা পাব সিনেমাৰ ঠাইত মানে মুভিটাতে মুভি দেখা পাব তো এটো মই খুমকেটিখনত ক্লিক কৰি দিলো খুমকেটিখন ক্লিক কৰি দিয়াৰ লগে লগে এটো দেখিছে আহি গৈছে ইয়াতে ভিডিও কোৱালিটিটো আপুনি সেটিংছত গৈ চেঞ্জ কৰি ল'ব পাৰে আপোনাৰ ইচ্ছা অনুযায়ী যেনেকুৱা কোৱালিটি চাব বিচাৰে সত ওকে কৰি দিব পাৰিব দেখিছে ইন্টাৰনেট ভাল হলে ফুল স্পীড চলিব যদি বেয়াটো আৰু অকমান কম কোৱালিটিত চাব লাগিব বাৰু এয়া দেখিছে সিনেমাখন চলি গল তো এনেকুৱাকৈ বেলেগ সিনেমাও তাতে সাৰ্চ কৰি চাব পাৰে নহলে আপুনি ZEE5 ৰ লগটোত বা বেলেগ কিবা যদি এনেকুৱা প্ৰিমিয়াম সাবস্ক্ৰিপচনৰ কিবা আছে এইবিলাকতো তাতে ক্লিক কৰি তাৰে সিৰিজ বিলাক চাই থাকিব পাৰিব মুভি বিলাক মানে কেতিয়াবা হাই কোৱালিটি ইন্টাৰনেটৰ লগত নচলে বাৰু কিছুমান ইন্টাৰনেট স্লো থাকে কাৰণে স্লো হলে তো এইবিলাক নচলিবই বাৰু কম কোৱালিটি কৰি ললে হল তেতিয়া সেটিংছত গৈ
এতিয়া মুভি গ'ল এতিয়া আমি ৱেব সিৰিজ চাম বাৰু তলত ৰাইট সাইডে ৱেব সিৰিজ বুলি অপচন আছে তাতে ক্লিক কৰি দিব সিৰিজত ক্লিক কৰি দিয়াতে সেম সাৰ্চৰ অপচনত আপুনি নিজৰ পছন্দৰ ৱেব সিৰিজখন ইয়াতে সাৰ্চ কৰি ল'ব সাৰ্চ কৰি লোৱাৰ পাছত মই মিৰ্জাপুৰখন সাৰ্চ কৰি দিছো বাৰু চাওঁ এইখন আছে নে নাই এইখনটো 2 খন আহিবই আৰু বেছি দিন নাই এখন 1 খনে বাৰু ইয়াতে 2 খন দিয়াই নাই ক্লিক কৰি দিলো মই মিৰ্জাপুৰৰ যিকোনো এটা হেৰি দিয়া লগে লগে দেখিছে ইয়াতে গোটেইকেইটা এপিসোড আহি গৈছে মিৰ্জাপুৰৰ মই এটা এপিসোডত ক্লিক কৰি দিলো দিয়া লগে লগে আপুনি ভিডিও কোৱালিটিটো সিলেক্ট কৰি লওক কেনেকুৱা চাব বিচাৰে মই 720 সিলেক্ট কৰি দিলো তো দিয়া লগে লগে অকমান বাফাৰিং হ'ব বাফাৰিং হোৱাৰ পাছত অটোমেটিক্যালি হৈ যাব আপোনালোকে অলপ ধৈৰ্য ধৰিব এয়া আহিছে অলপ এয়া দেখিছে Amazon Prime অৰিজিনেল এটা দেখিছে আৰম্ভ হৈ গৈছে মিৰ্জাপুৰ মই বাৰু সাউন্ড অফ কৰি দিছো কাৰণ কপিৰাইট লাগি যাব পাৰে এতিয়া বেক কৰি দিলো বেক কৰি পেলাই আকৌ আপুনি কিবা বেলেগ চালে বেলেগো চাব পাৰে তাতে সাৰ্চ কৰি এতিয়া এক্সিট কৰি দিলো আৰু এনেকুৱাকে আৰু আপুনি যি চাব বিচাৰে তেনেকুৱাকে বিচাৰি ললে হল মুভি ঠাইত মুভি বিচাৰিব ৱেব সিৰিজৰ ঠাইত ৱেব সিৰিজ বিচাৰিব ঠিক আছে আজিলৈ এৰিছো যদি ভিডিওটো ভাল লাগে লাইক কৰক আৰু যদি আৰু কোনোবা শেয়াৰ কৰিব বিচাৰে শেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ ভিডিও ভৱিষ্যতে চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰক ধন্যবাদ